हादरसानि दाब दाब जायगाफोराव सानफ्रोमबोनि जिउ खुंनायाव दैबानाया गोबां जेंना सोमजिहोदों। जाय समाव दैबानाजों रायजोआव गोबां जेंनाजों मोगा-मोगि जानांदों, नाथाय गुबुन फारसेथिं अखा हायैनि थाखाय जानांदों गोबां हालाय-हाफाय। दैबानानि जाउनाव रायजोआव गोबां जेंनाजों मोगा-मोगि जानायखौ जों नुनो मोन्दों। नाथाय अखा हायैनि जाउनावबो गोबां ओनसोलफोरनि रायजो राजाफोरा माखासे जेंनाजों मोगा-मोगि जानायखौबो जों नुनो मोनो। नंगौ, जों फोरमायनो सानदों दि उदालगुरि ओनसोलनिफ्राय मोनसे आबादारिफोरनि दुखुनांथाव रादाब। उदालगुरि जिल्लानि गरिया गामिनि जमुना फोथाराव खम अखा हानायनि जाउनाव आबादारिफोरा दुखुआव गोग्लैनो गोनां जादों। आबाद मावनायनि थि सम बारलांनायनि उनावबो अखा हायैनि थाखाय गुवार आबाद फोथारा रानलांबाय। बेनो जादों उदालगुरि जिल्ला गरिया ओनसोलनि मोनसे नुथाय। नंगौ, सरासनस्रायै बे समाव बे हायेन ओनसोला गोथां माइजों बुंफबनाय जायो, नाथाय दा बेफोर गोरान जालांनो हमबाय। अखा हायैनि थाखाय आबाद मावनो हायैनि जाउनाव आबादारिफोरा सानफोरखौ गिनानै बारहोगासिनो दं। उदालगुरि जिल्ला गरिया ओनसोलाव दा बे समाव आबादारिफोरनि मोनसेल' मिजिंआनो जाबाय अख्रांनिफ्राय अखा हानाय। थि समाव अखा हायाब्ला बे बोसोराव दिहुनथाया गोबाङैनो खमायलांनो हागौ। आरो बे आयदायाव सैनांनाय आबादारिफोरनि मोनसे जर'खा फोरमायथि। बरষুণ নহ'লে আৰু কি কৰিম আৰু আমি এইটো উপায়টো নাই আৰু মাটি এনেকৈ চন থাকিব। হাল মাৰা পইচাখিনি এনেই গুচি গ'ল আমাৰ। আমি কিছুমানে 2 চাচ মাৰিছিলে, কিছুমানে হাজিৰা কামলা দি পেলাই আলি তালি কাটিছিলে, তেনেকৈ একদম মাটি এতিয়া শুকাই আছে। তাৰপিছত যি অলপ আমাৰ এই চোলাত তোলাত থকাবিলাক কিছুমানে মাৰিছে, পানী দিছে, তেতিয়াও যিটো গৰম সেইটো পানী কোলাব নোৱাৰে আৰু এতিয়ালৈকে গুচি লগাব পৰা নাই। একদম কঠীয়াবিলাক ৰঙা হৈ গৈছে। তাৰপিছত কঠীয়াও যে এতিয়া তাৰমানে পানী চাগে নমলীয়াকৈ হ'লেও তাৰমানে শাওণ মাহত যেতিয়া পানী হয়, তথাপিতো তাৰমানে কঠীয়াবিলাক কেনেকৈ উঠাব, চব বেয়া হৈ গ'ল। কঠীয়া বয়সটো পাৰ হৈ গ'ল। জলসিঞ্চন বিভাগৰ পৰা জলসিঞ্চনতো আমি নামেই শুনা নাই। জলসিঞ্চন এইটো চৰকাৰে কি জলসিঞ্চন বুলিকে কয়, আৰু আমিতো এনেকৈ জলসিঞ্চন আজিলৈকে আমাৰ এই গৰিয়া পথাৰ অঞ্চলতো আমি শুনাই নাই। এনেকৈ বৰষুণ নাহিলে এতিয়া কি হ'ব? বৰষুণ নাহিলে আমি আৰু এতিয়া শুকাই থাকিব লাগিব। আমাৰ ল'ৰা ছোৱালীবিলাকে কেনেকৈ ভাত পানী আমি আৰু কিনি খাব লাগিলেও বহুত টকা দি পেলাই কিনি খাব লাগিব। এতিয়া এনে তৰকাৰীবিলাকৰ যিকোনো মাল বস্তুৰে দাম, আকৌ তেতিয়াকৈ যেতিয়া ভাতকো যেতিয়া আমি তেনেকৈ কিনি খাব লাগিলে যিটো আমিতো আৰু তেতিয়া মৰাতকৈ আৰু গতি নাই। গৰিয়া পথাৰ, এইখন পথাৰৰ নাম কি? যমুনা পথাৰ। কিমান মানে ইয়াত কৃষিভূমি আছে? ইয়াত কৃষিভূমি মানে আমাৰ যেনেকৈ 1000জন মানুহ গৃহস্থ আছে, মাটি আছে মোটামুটি ইয়াত 5000 বিঘা মোটামুটি মানে অনুমানিত ধৰিছোঁ আৰু বহুত আছে। মানে যিখিনি মানে পাওঁ মানে ঠিক তাৰ মাজতে এতিয়া আমাৰ বলানৰ সুবিধা আছে যদিও তাৰমানে আমাৰ বলানৰ পানী 5 মাইলৰ আঁতৰৰ পাৰে মানে বন্ধ হৈ থাকে। ইয়াত পানী আহিব নোৱাৰে। গতিকে সেইটো বিষয় লৈ আমাৰ তাৰমানে এতিয়া সেই পানীটো লৈ আমি খেতিটো কৰিম বুলি ভাবিছিলোঁ, কিন্তু সেই পানীটো আহিব নোৱাৰা যোগেদি কেতিয়া ওপৰৰ পাৰেও পানী নাই। গতিকে আমি কি কৰিম এতিয়া? এনেকুৱা শুকাই থাকিবলগীয়া হৈছে। এতিয়া কি বৰষুণ নাই, পানী নাই, একো নাই, বলানৰ সুবিধা নাই, কোনো একো এটা সুবিধা নাই। আছে যদিও মানে মানে ড্ৰেইং কৰিব লাগে, পথাৰৰ মাজত ড্ৰেইং কৰি বলানৰ সুবিধা দিব লাগে, সেইটো সুবিধাও দিয়া নাই। আমি এনেকুৱা দুৰ্ভাগ্যত আমি পৰি আছোঁ আমাৰ এই গৰিয়া পথাৰ অঞ্চলখনত, আজি এই বৰচলা গৰিয়া পথাৰ সমষ্টিখনত। গতিকে আমাৰ এনেকুৱা বিলগতি হৈছে, কোনোবাই হয়তো ক'ৰবাত পানীত ডুবি আছে, কোনোবাই হয়তো পানীৰ কাৰণে কান্দি আছে। আমি কান্দিও আমি পোৱা নাই, কোনোবাই হয়তো পানীত ডুবি মানে তত পোৱা নাই। গতিকে আমি খেতি অকণমান যদি অলপ এগোচাও যদি লগাব পাৰিলেহেঁতেন, তেতিয়াহ'লে আমাৰ মনটো অলপ শান্তি হ'লেহেঁতেন, ইষ্টতে অলপ সন্তুষ্ট হ'লে। এতিয়া নাই যিহেতু আমি কি কৰিম? গতিকে ধান লগাব পৰা নাই, সেই পাত পতা নাই। বৰষুণ নাহিলেতো আৰু আমি শুকাই থাকিব লাগিব।